হাই হেল্ল' ৱেলকাম টু মাই ব্লগ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি বৰপেটি নামঘৰ যাব ওলাইছোঁ। চ' লেটছ গো এণ্ড এক্সপ্ল'ৰ হোৱাটছ বিহাইণ্ড বৰপেটি নামঘৰ। চ' লেটছ গো। এয়া মই ড্ৰাইভিং ছিটত আছোঁ আৰু কেমেৰাত ৰক্তিম ৰাজ ঠাকুৰ আছে আৰু এয়া দেখিছে মালৌ পথাৰ। সৰুতে ক শ্ৰেণীত পঢ়া মনত পৰেনে? ভোগদৈৰ ওচৰত মালৌ পথাৰ, তাতে কনলৰাহঁতৰ খেতি। এইখনে হৈছে সেই বিখ্যাত মালৌ পথাৰ। এই মালৌ পথাৰতে আছে এই বৰপেটি নামঘৰ। 1768 চনত অষ্টভুজদেৱে এই বৰপেটি নামঘৰটো প্ৰতিষ্ঠা কৰিছিল। নামঘৰৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰিয়ে দেখিলোঁ গছ গছনিৰে ভৰা এটা সেউজীয়া ধুনীয়া পৰিৱেশ। ইয়াত কোনো যান বাহনৰ শব্দ নাই, কোনো পলিউশ্যন নাই। এনেকুৱা সেউজীয়া পৰিৱেশত বন্ধ সময়খিনি কটাবলৈ আপোনালোকৰ মন নাযায়নে বাৰু? এই নামঘৰত এটা বিশ্বাস আছে যে নিমখ দান দি চাকি বন্তি জ্বলালে ভক্তৰ ইচ্ছা পূৰ্ণ হয়। আৰু এই নামঘৰৰ চৌহদতে অষ্টভুজদেৱে শদিয়াৰ পৰা ধুবুৰী লৈ মায়ামুয়া ভক্তসকলক একত্ৰিত কৰিছিল। আৰু এই জেগাটোতে গুৰুজনাৰ আদেশ মতে নিয়াৰ এবাউট 8,90,000 ফলোৱাৰ্ছ ইয়াতে একত্ৰিত হৈছিল। আপোনালোকে চাগে শুনিছেই ৰিণিকি ৰিণিকিকৈ ভাগৱত পাঠৰ ধ্বনি। হয়, আমি পাইছোঁহি বৰপেটিৰ বৰনামঘৰত। আহক নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰোঁ আৰু ইয়াৰ ভকতৰ পৰা দুই এষাৰ জানিবলৈ বুজিবলৈ যত্ন কৰোঁ। তেওঁলোকে বিশ্বাস কৰে যে অষ্টভুজদেৱ এতিয়াও তেওঁলোকৰ মাজত আছে আৰু মাজে মাজে দৰ্শন দিয়ে। হয়, ভেটিটো ভিতৰতো ওলাই হয়। কেতিয়াবা কেতিয়াবা মানুহৰ ভাগ্য বেয়া হ'লে তেওঁকো দেখা পায়। তেওঁকো দেখা পায়। তেওঁ নিজে আহি ৰাস্তাত মানে থাকেহি ন। আৰু অলপ বুজাই ক'ব আপোনাক। আৰু এয়া দেখিছে আপোনালোকে সৰু নামঘৰ। আমি ইয়াতে চাকি বন্তি জ্বলাম। মোৰ চাকি লগোৱা অলৰেডি হৈ গ'ল, কিন্তু মোৰ লগৰ ৰক্তিমৰ চাকি লগোৱা হোৱা নাই, লগাব পৰা নাই। বহুত যুঁজিবলগীয়া হৈছে, বতাহ খুব মাৰি আছে। অৱশেষত তাৰ চাকি জ্বলোৱা হ'লহি। চাকি আৰু নিমখ ইয়াতে থৈ আমি বৰপেটিলৈ বুলি আগবাঢ়িলোঁ। আৰু এয়াই হৈছে বৰপেটিৰ সেই বিখ্যাত ভেটিটো। আৰু বহুতে বিশ্বাস কৰে যে ইয়াৰ গছত গামোচা বান্ধি এপাক মাৰিব পাৰিলে মনৰ কামনা পূৰ্ণ হয়। আপোনালোকে দেখিব কিছুমান গছত গামোচা বান্ধি থোৱা। এই ভেটিটো 40 হাত 10 পিটনি আছিল। মায়ামুয়া ভক্তসকল একত্ৰিত হোৱাৰ পাছত অষ্টভুজদেৱে এই ভেটিটোতে ভগৱানৰ নাম লৈ মাটি দিছিল। আৰু অষ্টভুজদেৱৰ নিৰ্দেশ মৰ্মে যি নিয়াৰ এবাউট 8,90,000 ফলোৱাৰ্ছ যি একত্ৰিত হৈছিল, তেওঁলোক সকলোৱে অলপ অলপকৈ মাটি গামোচাত বান্ধি আনি এই ভেটিটোত দিছিল আৰু দি এটা ডাঙৰ ভেটিলৈ পৰিণত হৈছিল। আৰু কোৱা হয় যে আহোম ৰজাই যেতিয়া অষ্টভুজদেৱক ধৰিবৰ কাৰণে সৈন্য পঠাইছিল, তেতিয়া অষ্টভুজদেৱে অলপ সময় বিচাৰিছিল আৰু এই ভেটিটোতে তেওঁ ভগৱানৰ নাম লৈছিল আৰু এই ভেটিটোত তেওঁ অন্তৰ্ধান হৈ গৈছিল। আৰু ইমান বছৰ পাৰ হৈ গ'ল, ইয়াৰ মানুহে এতিয়াও বিশ্বাস কৰে যে অষ্টভুজদেৱ এতিয়াও তেওঁলোকৰ মাজতে আছে। আৰু ইয়াত ন লগোৱা উৎসৱ পালন কৰা হয়। আৰু এই উৎসৱ সেই আৰম্ভণিৰ পৰা আজিলৈকে পালন কৰি আহিছে। আঘোণ মাহৰ প্ৰথম দেওবাৰটোত ন লগোৱা উৎসৱ পালন কৰা হয়। যদি প্ৰথম দেওবাৰটো 2 বা 3 তাৰিখে হয়, তেতিয়া নেক্সট দেওবাৰে এই উৎসৱ পালন কৰা হয়। ভেটিৰ চাৰিওকাষে এক পাক মৰা আমাৰ কমপ্লিট হৈছে। আমি এতিয়া নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম। এই নামঘৰটোৰ ভকতসকলেই হওক বা ইয়াত থকা মানুহবোৰেই হওক, তেওঁলোকৰ শিষ্টাচাৰ বিৰাট ভাল। মোৰ ক'বলৈ কোনো ভাষা নাই। বাইদেৱে ইমান মৰমত দিয়া চাহ, গুড় আৰু মেৰিগোল্ড বিস্কুট মই সদায় মনত ৰাখিম। নানাচাৰ্যৰ মুখেৰে দুই এষাৰ শুনো আহক। অষ্টভুজদেৱৰ তেওঁ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ
সকলো মায়াময়া ভক্তক একত্ৰিত কৰি এই জেগাতে আমাৰ মায়াময়া ধৰ্মৰ চিনস্বৰূপে এই ভেটিভাগ নিৰ্মাণ কৰা হৈছে। তেওঁ এই জেগাখনত আছিল মালপথাৰ বুলি কয়। এই মালপথাৰ অঞ্চলত বৃহত্ত এটা এইটো সৰোবৰৰ নিচিনা এটা পিটনি জেগা আছিল। 24 হাত দ 40 হাত 24 হাত দ জেগাই, আৰু ইয়াতেই আহি পেলাই ভক্তসকলে একত্ৰিত তেওঁ গুৰুৱে ঠাই নিৰূপণ কৰি, আগত আমাৰ আছে সতীয়াপতা সত্ৰ পাতিছিল, তাৰ পৰা আহি ইয়াত এই মন্দিৰভাগ নিৰ্মাণ কৰিছিল। গুৰুজনে মানে মহাময়া বিদ্ৰোহৰ আৰ্হি লৈ এই চিনস্বৰূপ নাথাকিব বুলি একত্ৰিত হ'বৰ কাৰণে মায়াময়া ধৰ্মৰ প্ৰতীক হিচাপে এই ভেটিভাগ নিৰ্মাণ কৰি থৈ গ'ল গুৰুজনে। 7,90,000 ভক্ত শদিয়াৰ পৰা ধুবুৰীলৈ একত্ৰিত কৰি ইয়াতেই ৰাম নাম লৈ নিজৰ তামোল কটা কটাৰী আগেৰে মাটিত কাটি পেলাই গামোচাত ভৰাই ৰাম নাম লৈ ইয়াত ভকতসকলে এই মানে সাগৰত যেনেকৈ শ্ৰীৰামচন্দ্ৰই সেতু বান্ধিছিল, তেনেদৰে আহি এই জেগাটো আমাৰ গুৰুজনে এতিয়া মাটি দিওঁতে প্ৰায় ইয়াত ওখ এটা গোবৰ্ধন পৰ্বত আকাৰৰ সৃষ্টি হৈছিল। এই সৃষ্টি হোৱাৰ পৰা তাৰ পাছতেই গুৰুজনৰ ইয়াতেই অন্তৰ্ধান পৰিল। আজিলৈকে গুৰুক আমি ইয়াৰ সংসত্ব পোৱা নাই। সংসৰীয়া যেনে কৃষ্ণ বৈকুণ্ঠ প্ৰাণ হৈছিল, তেওঁ আজিও আমি তেওঁ জীৱিত আছে বুলিয়েই এই ধৰি লোৱা এই মন্দিৰতে ভেটিভাগতে। তেতিয়া নামঘৰ নাছিল, অকল মাত্ৰ ভেটিভাগ আছিল। সেই তাতে মায়াময়া ভক্তসকলে আহি পেলাই এইটো নাম কীৰ্তন কৰে, নলগা উৎসৱভাগ নিৰ্মাণ কৰে। আগত ককালোকে কৈ গৈছিল বোলে বৰভেটি বৰঘাট বুলি কয়। এই কথাটো আমি এতিয়া অনুমান কৰিছোঁ যে নদীৰ ঘাট নহয়, এয়া হ'ল নামৰ ঘাট। ধন্যবাদ বাৰু, আপোনাৰ ধন্যবাদ। এতিয়া কি বনাইছে আপুনি? এতিয়া এই মানে ভোগৰ ফ্ৰাই অকণমান দিলে আকৌ কৰি দিলেহে ভাল হ'ব, নিদিলে ভাল নহ'ব নহয়। তাকে বনাইছোঁ দেই। ঠিক আছে দিয়ক, থেংক ইউ। তেওঁৰ বক্তব্যৰ পৰা বহুত কথা জনা হ'ল, বহুত কথা বুজা হ'ল। আপোনালোকে দেখিছে বৰভেটি নামঘৰৰ চৌহদৰ ভিতৰত এটা ধুনীয়া পুখুৰী খনা আছে, তাৰ ওপৰত ষ্টীলৰ দলং আছে। ব্যক্তিজনৰ কথাৰ পৰা এটা কথা গম পোৱা হ'ল যে এটা টাইমত এই নামঘৰটো নাছিলে, তেতিয়া সেই ভেটিটোহে আছিল আগৰ দিনত। তেতিয়া সেই ভেটিটোতে কীৰ্তন পাঠ কৰিছিলে, তাতে নলগোৱা উৎসৱ পালন কৰিছিলে। আৰু তেওঁ কৈছে যে মায়াময়া ভক্তসকলৰ চিনস্বৰূপে গুৰুজনাই এই ভেটিটো নিৰ্মাণ কৰি থৈ গ'ল। আপোনালোকে দেখিছে এইটো এটা জিৰণি কক্ষ, ইয়াত পুৰুষ আৰু মহিলা দুয়োৰ বাবে আছে। আমি এইখিনিতে সামৰণি মাৰিব লৈছোঁ। হোপ ইউ এনজয় দি ভিডিঅ'। Thanks for watching.